আৰু ইয়াত ইমানেই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কোন ইয়াত সোমাই আছে বহুত বেছি গৰম কেনেকুৱা লাগিছে তোৰ ইয়াত আহি বহুতেই ভাল লাগিছিলে কিন্তু এতিয়া গৰমৰ কাৰণে বহুতেই বেয়া লাগিছে আৰু ইয়াত ছাঁ বোলা বস্তুটো নাই ইয়াতে অকণমান ছাঁ পাইছোঁ তাতে লুকাই আছোঁ আৰু এজোপা ঝাৰু গছ হয় আৰু ঘৰত যি ঝাৰু কৰে যে সেই ঝাৰু গছ আৰু ই তাতে ছাঁ লৈ আছে হেল্ল' গাইজ আজি নতুন এটা ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আজি আছে মোৰ লগত এইফালে সুমন তাৰপিছত এইফালে ডিম্পু ক'ত গ'ল আৰু এইফালে আছে বিপ্লৱ আৰু আমি আজি আহিছোঁ মাৰ্ঘেৰিটা পাৰ হৈ এতিয়া লিডু য'ত কয়লাৰ খনন কাৰ্য হয় আৰু এতিয়া পাহাৰৰ ওপৰত আপোনালোকক ভিউ দেখুৱাম কি দেখা পাওঁ আৰু এইফালে এটা মজা ভিউ আমি য'ত ৰখিলোঁ সেইটো দেখাইছোঁ ৰ'ব চাওক গোটেই টাউনখন বুলিয়ে ক'ব পাৰি টাউন মানে গোটেইখন কভাৰ কৰিছে আৰু যিমান আছে বৰগুলা ফিল্ডলৈকে আছে তো এইটো ভিউ অলপ চাবলৈ ৰখিলোঁ এতিয়া গৈ থাকোঁ ওপৰলৈ আৰু কি দেখা পায় দেখি থাকিব তো বাই বাই পুৰা ভাল এইকেইটা ৰখিলেগে অ' মাই গড ৰাইটত নোৱাৰি নিব ফাইনেলি পালোহি জেগাটো আৰু আহোঁতে অৱস্থা বেয়া হৈ গ'ল ৰাস্তাটো দেখিছিলে ভিডিঅ' মই কেইটামান দিম বাৰু অহা ৰাস্তাটোৰ অৱস্থা বাইক একদম গোন্ধাই গৈছেগৈ মানে এনেকুৱা অৱস্থা একেবাৰে অৱস্থা নাই ৰাস্তাটো আৰু যিহেতু ওপৰলৈ উঠি আহিব লাগে আৰু ইয়াত আপোনালোকক মই ভিউটো দেখাম ৰ'ব 1 মিনিট এইটো চাওক মেইন ভিউ তলত পানীও আছে আৰু এইটো চাৰিওফালে চাওক মিনি লাডাখ কিন্তু ছাঁ বুলি ক'বলৈ জেগা এটা নাই ইমানেই বেছি গৰম থাকিব পৰা নাই মানে কিন্তু তথাপিও ভিডিঅ' বনাবলৈ আহিছোঁ যিহেতু বহুত দিন বনোৱা নাছিলোঁ আৰু ওলাই আহিবলৈ অসুবিধা হয় তো চাওক একদম বাহিৰৰ জেগা নিচিনা ৰাতিপুৱা আহিলেতো আৰু ধুনীয়া লাগিব এতিয়াতো পিছবেলা হৈ গৈছে আমি এতিয়া তললৈ যাবলৈ চেষ্টা কৰিম বাকী ড্ৰোন শ্বটখিনি আপোনালোকে দেখিব তো চাই থাকক গাইজ আপোনালোকেও কেতিয়াবা এইফালে ফুৰিবলৈ আহিব পাৰে আৰু এইডোখৰ টিকক কলিয়াৰী বুলি কয় আপোনালোকে মাৰ্ঘেৰিটা বৰগুলা এডোখৰ পাৰ হৈ কিনে টিকক কলিয়াৰী বুলি ৰাস্তাতে এখন বৰ্ড পাব তাতে দেখিবই আৰু সেইফালে সোমাই আহিব লাগে বহুতখিনি সোমাই আহিব লাগে তাৰপিছত এইটো ভিউ পইণ্ট পায় আৰু এতিয়া বাৰু অলপ বাৰিষা ছিজন কাৰণে ঘাঁহ বন বহুত গজি আছে নহ'লে
ঘাঁহ চাহ একেবাৰে নাথাকেই। আৰু এতিয়া কয়লাৰ কামো বন্ধ হৈ আছে, সেইকাৰণে জেগাডোখৰ অলপ ভাল হৈ আছে, নহ'লে গোটেই চাৰিওফালে ধোঁৱা নিচিনা হৈ থাকে। আৰু এতিয়া ইমানেই ইয়াত গৰম পৰিছে, অলপ ঘৰ পাওঁতে মানে গোটেইটো নিগ্ৰো হৈ যাম, ঘৰত চিনিয়ে নাপাব চাগে কোন আহিলে, এইটো কালিয়ে বহুত ঠিক আছে। আৰু বাকী চাই এইটো লিডু গৈ থাকোঁতে যে বৰগোলাই পাৰ হৈ এইটো আপোনালোকে দেখিব টিকক কলিয়াৰী বুলি, এই আপোনালোকৰ ৰাইট ছাইডে যদি সোমাই যায়, এইটো ৰাস্তাৰ ৰাইট ছাইডে যদি সোমাই গ'লে মানে আপোনাৰ পাহাৰৰ ওপৰৰ সেইটো ভিউ পইণ্ট পাবগৈ। আৰু চিধা গ'লে আপোনালোকৰ লিডু লেখাপানী এইবোৰ পাবগৈ। এইফালৰ পৰা আমি আহিছিলোঁ আৰু ইয়াত আমাৰ বাইকবোৰ থোৱা আছে। আৰু এইফালে চলি আছে ফটোশ্বুট। ইমান ৰ'দতো ফটোশ্বুট এৰা নাই। ডিম্পু ফটোৰ কাৰণে বেছি পাগল, বাকী ইমান ফটোৰ কাৰণে পগলা নহয় বাৰু। এইটো চাওক, একদম বাহিৰৰ জেগা নিচিনা। ইয়াত মানে ঠাণ্ডা দিনত আহি বেছি ভাল লাগিব চাগে। তো গাইজ আৰু এটা ভিউ পইণ্ট চাওক, একদম মানে ক'ৰবাত বাহিৰত অহা নিচিনা লাগিছে। আৰু এই ঘৰবোৰ চাওক, একেবাৰে লাইন পাতি আছে। সেইবোৰ চাওক কিমানে ধুনীয়া। ৱাও, মানে ফাৰ্ষ্ট টাইম এনেকুৱা মই ইয়াত দেখি পাইছোঁ ক'ৰবাত। মই বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু এনেকুৱা এটা ভিউ পাম বুলি ভবা নাছিলোঁ। বহুতেই ধুনীয়া, বহুত মানে। এই মাজে সৰু সৰু গলিবোৰ দেখিছে নহয় পাহাৰৰ মাজত, কি ধুনীয়া লাগিছে মানে। কিন্তু গৰমৰ কাৰণে অৱস্থা বেয়া হৈ গৈছে। যি গৰম বাপৰে, একদম ৰ'দটো মানে ডাইৰেক্ট আমাৰ গাতে পৰা নিচিনা লাগিছে। আৰু বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া ভিউ মানে। এইবোৰ ঠাণ্ডা পৰি থকা হ'লে মানে ইয়াৰ পৰা যাব মন নগ'ল হ'লে, ইমান ধুনীয়া লাগিছে। তো গাইজ অৱস্থাটো দেখিছে, পূৰা অৱস্থা বেয়া মানে। ইমান ৰ'দ, আৰু ডাইৰেক্ট ৰ'দটো ওচৰতে আছে বুলিয়ে ক'ব পাৰি। একদম পাহাৰৰ ওপৰত আছোঁ আমি। আৰু এইফালে চাওক, তলফালে দেখিছে। আৰু এইফালে আমি বাইকখিনি তললৈ লৈ গৈছে আমাৰ। ৰ'ব মই দেখাইছোঁ, নিজে ঘূৰিব পৰা নাই, অৱস্থাটো এনেকুৱা। এইফালে তলফালে লৈ গৈছে, আহোঁতে অৱস্থাটো বেয়া হ'ব। তো গৈ থাকোঁ আমি তললৈ। সেই পানীখিনি য'ত আছে, পানীখিনি দেখাইছোঁ ৰ'ব। সেই পানীখিনি য'ত আছে তালৈকে যাবলৈ চেষ্টা কৰিছোঁ, যাতে পূৰা জেগাটো কভাৰ কৰিছোঁ আমি চবফালে গৈ কিনে। আৰু বাইকখিনি আমি ইয়াতে ৰখাই থৈ দিছোঁ। আৰু উঠোঁতে 12 বাজিব, কাৰণ বহুতখিনি ওখত আমি যাব লাগিব, বহুত ওখ ঠাইলৈ মানে। তো তললৈতো নমাই দিলোঁ, আৰু থোৱা জেগা নাই, অলপ ৰিস্কি লাগিলে তলত থ'বলৈ। তো হেলমেটটো ইয়াতে থৈ যাওঁ বাইকতে। আৰু এতিয়া আমি গৈ থাকোঁ। এটা হেলমেট ইয়াতে থৈ গৈছোঁ দেই। তো দেখিছে, পূৰা গ্ৰীণ। এইবোৰ বৰষুণৰ পানী এতিয়াও গৈ আছে। আমাৰ পানী যিখিনি আনিছিলোঁ, পানী গোটেইখিনি খতম হৈ থাকিলে। ইমানেই গৰম পৰিছে, ইয়াত ছাঁ জেগা এডোখৰ নাই। আৰু ৰ'দটো ডাইৰেক্ট মানে পাহাৰৰ ওপৰত
আছোঁ যেতিয়া ৰ'দটো ডাইৰেক্ট ধৰিছে আৰু উফ আমি গৈ আছোঁ চাই থাকক। এইফালে পানীৰ তলৰ শিলৰ কালাৰটো চাওক। আগফালে ক'ৰবাত কয়লা জ্বলি আছে চাগে, পূৰা গোন্ধাই আছে আৰু ধোঁৱাও ওলাই আছে। আমি ওপৰৰ পৰা গম পোৱা নাছিলোঁ, কিন্তু এতিয়া গম পাইছোঁ। উশাহ চুশাহ বন্ধ হৈ গৈছে, মানে এনেকুৱা। মোৰ অৱস্থাটো চাওক, গোটেই জোল বৈ অৱস্থা বেয়া, আৰু কাপোৰটো ক'বই নালাগে। চেপিলে মানে আধা বাল্টিংমান ওলাবই চাগে পানী। তো আপোনালোকক দেখাবলৈ এইখিনি পাই গ'লোহি, আৰু অকণমান আছে। ফটো মাৰিবলৈ ভাল হ'ব, কিন্তু ফটো মৰাৰ চখ উঠি গ'ল আৰু এতিয়া একদম নাই ফটো মৰাৰ চখ। যেনে তেনে ভিডিঅ'টো বনাই ঘৰলৈ যাওঁ আৰু নোৱাৰিছোঁগৈ আৰু একেবাৰে। আৰু এটা জেগাত যাম বুলি ভাবিছিলোঁ, আগৰ পুৰণা আপোনাৰ ৰেলৰ সুৰংগ, ৰেল আলি আগৰ পুৰণা, তো সেইবোৰ আছে সংৰক্ষণ কৰি থোৱা। তো সেইখিনি দেখাম বুলি ভাবিছিলোঁ, কিন্তু সেইখিনিলে নাপামগৈ এতিয়া। ইয়াতে অৱস্থা বেয়া হৈ গ'ল চব। আধা কি 80%, 90% এনাৰ্জি ইয়াতে খতম হৈ গ'ল। তো এইখিনিলৈকে আহিলোঁ। তো ফাইনেলি চকুলৈকে ঘাম সোমাই গৈছোঁ। তো এইটো চাওক, দেখিছে পূৰা এইফালে মানে ভিডিঅ' কৰি আছে। মোৰতো অৱস্থা বেয়া হৈ গ'ল, অলপ বহি লওঁ, তাৰপিছত একেবাৰে লাষ্টতে ভিডিঅ' শ্বট ল'ম আৰু সেইখিনি আপোনালোকে ড্ৰোন শ্বট উপভোগ কৰক। মাজত এইখিনি মই অলপ ৰেষ্ট লৈ লওঁ। মোৰ অৱস্থাটো এনেকুৱা হৈ গৈছে এতিয়া, না ভিডিঅ' বনাব পৰা অৱস্থা আছে, না কথা কোৱা অৱস্থা আছে। চব খতম হৈ গ'ল এনাৰ্জি। এতিয়া মাত্ৰ আপোনালোকৰে কাম আছে, আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো চাই যদি ভাল লাগে কমেণ্টত ক'ব, আৰু কিবা ভুল থাকিলেও মানে ফিডবেক দিব পাৰে। তো আৰু মোৰ এই কোৱা মানে যিটো ৱৰ্ড, সেইটো বেছিকৈ ওলায় মুখৰ পৰা। সেইটো কাৰণে বহুতে কৈছেও, কিন্তু ৰখাব পৰা নাই আৰু ওলায়ে যায় মুখৰ পৰা। এতিয়া ওপৰলৈ উঠোঁতে মোৰ 12 বাজিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু আপোনালোকে এইখিনি জেগা ফুৰিবলৈ আহিব পাৰে। ঠাণ্ডা দিনত আহিলে ভাল, আৰু গৰমৰ দিনত দেখি যে 12 বাজি গৈছে। ঠাণ্ডা দিনত আহিলে মানে আপোনালোকে অলপ শান্তি পাব আহি, নহ'লেতো অৱস্থা বেয়া হৈ গৈছে। এইখিনি উঠোঁতে আৰু বহুত উঠিবলৈ আছে। Storms we chase are leading us, and love is all we'll ever try.